hope you like. Please subscribe this channel. 44 বছৰীয়া হল হাৰ্ট থ্ৰব জুবিন গাৰ্গ নিশা 12 বজাতে খাৰঘুলিৰ বাসগৃহত অনুৰাগীৰ সৈতে জন্মদিনৰ কেক কাটিলে জুবিনে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জুবিন ফেন ক্লাব তথা অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰে হাৰ্ট থ্ৰব জুবিনক আজি গুণমুগ্ধৰ সৈতে গছ পুলি ৰোপণ কৰিব জুবিনে প্ৰতিবাৰে নিজৰ জন্মদিনত গছ পুলি ৰোপণ কৰি আহিছে জুবিন গাৰ্গে এয়া খাৰঘুলিৰ বাসগৃহত অনুৰাগীসকলৰ সৈতে জুবিন গাৰ্গ জন্মদিনৰ কেক কাটিলে শুভেচ্ছা জ্ঞাপন কৰিলে অনুৰাগী জুবিন ফেন ক্লাবে মৰমৰ শিল্পীগৰাকীলৈ আৰু সংগীতৰ সুৰীয়া পৃথিৱীখনৰ লগতে জুবিন গাৰ্গ সদায় সচেতন পৰিৱেশক লৈ সদায় সচেতন সমাজ সেৱাক লৈ আৰু জুবিন গাৰ্গৰ উপজা দিন উপলক্ষে প্ৰতি বছৰে উপজা দিনটোৰ এই শুভক্ষণত জুবিন গাৰ্গে বৃক্ষ ৰোপণ কৰি আহিছে আজিও আছে বৃক্ষ ৰোপণৰ কাৰ্যসূচী মায়া অনামিকাৰ পৰা মিছন চাইনালৈ প্ৰিয়াৰ প্ৰিয়লৈ এক বৰ্ণিল যাত্ৰা এগৰাকী শিল্পীৰ কেৱল কণ্ঠশিল্পী হিচাপে নহয় অভিনেতা হিচাপে নিজক পৰিচয় দিবলৈ সক্ষম হৈছে জুবিন গাৰ্গে সমাজসেৱক হিচাপে পৰিচয় দাঙি ধৰিছে জুবিন গাৰ্গে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব আজি 44 বছৰীয়া হ'ল আৰু 44 বছৰীয়া জন্মদিনৰ এই শুভক্ষণত মাজনিশা 12 বজাত জুবিন গাৰ্গৰ খাৰঘুলিত উপস্থিত হ'ল জুবিন গাৰ্গৰ এইসকল অনুৰাগী